ভাৰতবৰ্ষত পালিত হৈ থকা লকডাউনৰ মাজতেই অসমৰ বঙাইগাঁৱৰ ভাওলাগুৰি বডি বজাৰত বিক্ষিপ্ত ঘটনা। একাংশ অসাধু ব্যৱসায়ীয়ে আজি ৰাতিপুৱা বডি বজাৰত বজাৰ খোলা ৰাখে। বজাৰ খোলা ৰখাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। তাতেই এচাম অসচেতন আৰু অসাধু ব্যক্তিয়ে ওলোটাই আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়। লাঠিচালনাৰ পিছতো জনতা ক্ষান্ত নোহোৱাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু 3 অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বিক্ষিপ্ত ঘটনাটোৱে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাপৰ চাহ বাগিচাৰ দৰে বঙাইগাঁৱতো সংঘটিত আৰক্ষী আক্ৰমণৰ এই ঘটনাত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেশক নিৰোগী কৰাৰ স্বাৰ্থত, প্ৰতিজন জনতাক নিৰোগী কৰাৰ স্বাৰ্থত প্ৰতিজন জনতাই নিজকে শান্ত কৰি ৰাখিব লাগিব বুলি আহ্বান জনায় জনতাৰ প্ৰতি সেই অঞ্চলৰ সচেতন নাগৰিকে। বঙাইগাঁৱৰ পৰা মঞ্জিল মহানায়কৰ ৰিপৰ্ট, এনিটাইম 24। ইফালে বৰপেটাৰ চৌধুৰী বজাৰত একাংশ লোকে সামাজিক দূৰত্ব অমান্য কৰি বজাৰত আহি উপস্থিত হৈ হেতা ওপৰা লগায়। জনিয়াৰ পৰা আবু তালেব আহমেদ, এনিটাইম 24। ইপিনে ৰূপাকুছিত লকডাউনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই বন্ধ কৰি দিলে গঞা বাট পথ। আমি কাৰো ঘৰলৈ নাযাওঁ আৰু আনকো আমাৰ ঘৰলৈ আহিব নিদিওঁ। এয়া কোনো হিংসা তথা অহংকাৰ নহয়, এয়া সময়ৰ আহ্বান। সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা 21 দিনীয়া লকডাউনৰ প্ৰতি ৰূপাকুছি VDP কাদং গাঁও পঞ্চায়ত সদস্যই পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। সেই হিচাপে আজি বৰপেটা জিলাৰ অন্তৰ্গত কাদঙৰ ৰূপাকুছি গাঁৱৰ VDPৰ সম্পাদক আনছাৰ আহমেদ, কাদং গাঁও পঞ্চায়ত সদস্য ছাদেক আলী আৰু সচেতন যুৱক লুৎফুৰ ৰহমানৰ নেতৃত্বত ৰূপাকুছি পাঁচআলি চকত পথ বন্ধ কৰি দিয়া হয়। জৰুৰীকালীন সেৱাৰ বাহিৰে মানুহৰ আহযাহ বন্ধ বুলি ঘোষণা কৰে VDPয়ে। VDPৰ সম্পাদক আনছাৰ আহমেদে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে লকডাউনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়। জনিয়াৰ পৰা আবু তালেব আহমেদৰ ৰিপৰ্ট, এনিটাইম 24। আপোনালোকেও বাচি থাকক, আমাকো বাচিবলৈ দিয়ক।